সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ব্লগলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে। মোৰতো বাৰু ভালেই। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ বাৰীৰ পৰাই আৰু মই অহা আজি 3 দিন হ'ল। বৰ্তমান মই ঘৰ যাব ওলাইছোঁ। তাকে ভাবিলোঁ ঘৰ যোৱাৰ আগতে আপোনালোকক মই অকণমান আমাৰ ঘৰৰ বাৰীখন দেখুৱাওঁ। তেতিয়াহ'লে আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগে। তেতিয়াহ'লে ব'লো ভিডিঅ'টো এয়া হ'ল দেউতাই কৰা খেতি, লাও, ৰঙালাও আৰু আছে জলকীয়া। মই আগতে আপোনালোকক দেখুৱাইছিলোঁ। এইফালে আছে বিলাহী আৰু ৰ'ব মই আপোনাক বস্তু এটা দেখুৱাম। আমাৰ ঘৰত মানে ৰুইছিলে ষ্ট্ৰবেৰী কেইজোপামান। মই সেইদিনা আপোনালোকক ভিডিঅ'ত দেখুৱাইছিলোঁ আৰু আজিও দেখুৱাইছোঁ। এয়া চাওক ইমান ধুনীয়াকৈ লাগি আছে ষ্ট্ৰবেৰী। ইয়াত কেইজোপামান আছিলে বাৰু, মই এজোপাই দেখুৱালোঁ আপোনালোকৰ আগত। আচলতে ভাল লাগে ন, মানে নথকা বস্তু এটা কিবা এটা ঘৰত লাগিলে দেখুৱাই ভাল লাগে আপোনালোকৰ আগত। মই ভিডিঅ'টো অকণমান স্পীড কৰি দিছোঁ, কাৰণ নহ'লে বহুত দীঘলীয়া হৈ যাব। অকণমান দেখুৱাইছোঁ বাৰু আপোনালোকৰ আগত। ইমান সুন্দৰ পৰিৱেশ নহয়নে? মোৰ কিন্তু খুবেই ভাল লাগে এনেকুৱা পৰিৱেশ। আৰু এতিয়া মই ঘৰ আহি পালোহি। মই এতিয়া কিন্তু আপোনালোকক দেখুওৱা নহ'ল। আৰু এতিয়া মই কি কৰি আছোঁ সেইটো আপোনালোকক দেখুৱাইছোঁ। এতিয়া আমাৰ বনাই থকা হৈছে গাহৰিৰ কাৰণে দানা। তাতে আমি অকণমান লাগি আছোঁ। এইকেইটা হ'ল আমাৰ গাহৰি, মানে ইয়াত এটা আছে আৰু এইফালে আছে এটা। এইফালে আমাৰ বাৰীখন। যিহেতু আমি মধ্যবিত্ত ঘৰৰ মানুহ, এইবোৰ কৰিয়েতো চলিব লাগিব ন, নে কি কয় আপোনালোকে? আৰু ইয়াতে মানে মিষ্টাৰে থৈ দিছে অকণমান কেইটামান ব্ৰইলাৰ। এইখিনি হ'ল দোকানৰ কাৰণে। যিহেতু আপোনালোকক কোৱা হোৱা নাই, আমাৰ দোকানো এখন আছে, হ'লচেলাৰ দোকান। তাত এইখিনি ব্যৱহাৰ নিয়ে। সেইকাৰণে ইয়াতে এনেকৈ এক্সট্ৰাকৈ ৰাখি দিছে। আৰু এয়া হ'ল আমাৰ আগফালৰ পৰিৱেশ, মানে গেটৰ পৰা আৰম্ভ কৰি আমাৰ ঘৰলৈকে। তাকো অকণমান মই দেখুৱাই দিছোঁ আপোনালোকক। আৰু এইফালে ছাইডতে আছে আমাৰ ফাৰ্ম দুখন, তাকো অকণমান আৰু থুলমূলকৈ দেখাই দিছোঁ। ওচৰতে আছে আমাৰ ভালকৈ সময় সুবিধা মিলে তেতিয়া আপোনালোকক আমাৰ বাৰীখন বা আমাৰ ঘৰটো দেখুৱাবলৈ মই চেষ্টা কৰিম। আৰু এতিয়া মই অলপমান কাপোৰ জাপি লৈছোঁ, কাৰণ আৰু আপোনালোকেতো জানেই ন, মাইকী মানুহ ঘৰত এদিন নাথাকিলে ঘৰখন নিজৰ ৰুমটো কেনেকুৱা অৱস্থা হয়। সেয়া মোৰ ক্ষেত্ৰতো একেই হ'ল। আৰু সেইকাৰণে মই কেইখনমান কাপোৰ আছিলে আৰু মই যোনযোৰ পিন্ধি আহিছিলোঁ কাপোৰ, সেয়াও সামৰি লৈছোঁ আৰু ৰুমটো অকণমান চাফা কৰি লওঁ ভাবিছোঁ। তাকে আপোনালোকক অকণমান দেখুৱালোঁ। আৰু এইফালে বেটি শুই আছে ধুনীয়াকৈ। আৰু ইফালে মোৰ এই ফুলজোপা মোৰ ধুনীয়াকৈ চাইছোঁহি, কিন্তু কি হ'ল নাজানো, তলত পাতকেইখিলা মৰি আছে। এয়া হ'ল বেটি যেতিয়া ফাৰ্ষ্ট উবি হৈছিলে, তেতিয়া মই ভিডিঅ' এটা কৰি থৈছিলোঁ, তাকে দেখুৱালোঁ আপোনালোকৰ আগত। 2000 years later. আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ পিছদিনাখনৰ পৰাই, কাৰণ কালি ভিডিঅ'টো শেষ কৰা নহ'ল। এতিয়া পাইছে ইভিনিঙৰ 3টা আৰু মই এতিয়াৰ পৰাহে ভিডিঅ'টো ষ্টাৰ্ট কৰিব পাৰিছোঁ, কাৰণ আপোনালোকেতো জানেই ন, মোৰ এজনী ছোৱালী আছে, কিমান কষ্ট হয় তাইক লৈ ভিডিঅ' কৰিবলৈ। আপোনালোকে মোক ছাবস্ক্ৰাইব এটা কৰি দিব, আৰু তেতিয়াহে মই নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাম, নহয়নে? নে কি কয়?
বাৰু যি কি নহওক আজি মোৰ হাজবেণ্ডৰ জন্মদিন তেওঁৰ জন্মদিনত আপোনালোকে আশীৰ্বাদ কৰিব যাতে তেওঁ সদায় সুখী হৈ থাকিব পাৰে আৰু তেওঁৰ মনৰ সপোনবোৰ সদায় পূৰণ হওক আশীৰ্বাদ কৰিব আপোনালোকে তেতিয়াহ'লে আজি তেওঁৰ জন্মদিনৰ উপলক্ষে ঘৰতে গাহৰি মাংস বনাইছিলোঁ আৰু গাহৰি বুলি ক'লে সকলোৰে মুখত পানী আহি যায় নহয় জানো তেতিয়াহ'লে ব'লক ভিডিঅ'টো চাই লওঁ প্ৰথমে মই মাংসখিনি অকণমান বইল কৰি ল'লোঁ এতিয়া মাংসখিনি অকণ ভাজি ল'ম তেল ওলোৱাই যোৱালৈকে এতিয়া মাংসখিনিৰ পৰা তেল ওলাই গ'ল তাতে মই পিঁয়াজ দি দিলোঁ আৰু প্ৰয়োজন অনুসৰি মই হালধি দিছোঁ আৰু তাতে মই অকণমান থেতালি লোৱা নহৰু আৰু আদাৰ পেষ্ট দি দিছোঁ আৰু এতিয়া মই ধুনীয়াকৈ এইখিনি ঢাকোন লগাই ভাজি ল'ম মাংসখিনিৰ পৰা ধুনীয়াকৈ তেল ওলাইছে এতিয়া মই তাতে কাটি লোৱা আলু কেইডোখৰমান দি দিছোঁ এতিয়া আলুখিনিও ধুনীয়াকৈ মই ভাজি ল'ম তাতে মই কাটি লোৱা 3টা বিলাহী দিছোঁ এইফালে জিৰা ধনিয়া আৰু মিট মছলাৰ এটা মই ধুনীয়াকৈ পেষ্ট কৰি লৈছোঁ পেষ্টটো মই তাতে দি দিলোঁ কিন্তু মোৰ দেখুওৱা নহ'ল আৰু কিন্তু তাতে অকণমান পানী দিলোঁ এতিয়া মই ধুনীয়াকৈ ঢাকোন লগাই ভাজি ল'লোঁ অলপ সময়ৰ কাৰণে আৰু এয়া চাওক ধুনীয়াকৈ মাংসখিনিৰ পৰা তেল ওলাইছে আৰু এতিয়া মই ইয়াত যোনখিনি প্ৰথমতে মাংস বইল কৰিছিলোঁ সেই পানীখিনি মই মাংসত ব্যৱহাৰ কৰিম কাৰণ সেইটো সোৱাদ খুব ভাল লাগে আৰু অকণমান সময় ঢাকোন লগাই উতলিব দিয়াৰ পিছত এতিয়া মোৰ মাংসখিনি ৰেডি হৈ গ'ল আৰু তাতে এটা কেঁচা জলকীয়া ব্যৱহাৰ কৰিছোঁ নমাব সময়ত দি দিলে খুব ধুনীয়া হয় খাবলৈ সোৱাদটো এতিয়া মোৰ মাংসখিনি ৰেডি হৈ গ'ল বহুত বহুত ধন্যবাদ আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব